যদি সময়ৰ লগে লগে ভাল পোৱা কমিবলৈ ধৰে তেতিয়া বুজিব লাগিব সেইটো কেতিয়াও ভাল পোৱা নাছিল, সেইটো আছিল ক্ষণিকৰ ভাল পোৱা মাত্ৰ। কিছুমান মানুহ আছে আনৰ সফলতাক দেখা পায় কিন্তু সফলতাৰ পিছফালে কঠোৰ পৰিশ্ৰমক দেখা নাপায়। দূৰত্বই কেতিয়াও সম্পৰ্ক ভঙা নাই, কিন্তু নীৰৱতাই বহুত সম্পৰ্ক ভাঙি পেলাইছে। কটাশা ছোৱালীবোৰক কৈছো, যিজন ল'ৰাই তোমাক সঁচাকৈ ভাল পাব তাৰ মাজত এই তিনিটা লক্ষণ দেখা পাবা। 1 নম্বৰ, সি তোমাৰ লগত অলপ বেছি অধিকাৰ দেখাব, কিন্তু বেয়া অধিকাৰ নহয়, ভাল কিবা জানে। তুমি কোনোবা জেগাত ফুৰিবলৈ গ'লে তাক কৈ নগ'লে সি অলপ খং কৰিব। 2 নম্বৰ, সি কেতিয়াও নিবিচাৰিব তুমি বেলেগ কোনোবা ল'ৰাৰ লগত কথা পাতা। 3 নম্বৰ, সি হাজাৰ ব্যস্ততাৰ মাজতো তোমাৰ খবৰ ল'ব, তোমাক ফোন কৰিব, তোমাৰ লগত কথা পাতিব। কিছুমান মানুহ আছে সিহঁতে হঠাৎ সলনি হৈ যায়, সিহঁতে কেতিয়াও নাভাবে এই হঠাৎ সলনি হোৱাৰ প্ৰভাৱ আন কাৰোবাৰ জীৱনত বহুত ক্ষতিৰ কাৰণ হৈ ৰ'ব পাৰে। কাৰোবাৰ লগত কথা কোৱাটো যেতিয়া অভ্যাসৰ পৰিণত হয় তেতিয়া তাৰ লগত এদিন কথা নাপাতিলে বহুত কষ্ট হয়। প্ৰেম কৰি বিয়া কৰাৰ আগতে এটা কথা মনত ৰাখিবা, মানুহটো ভাল হয়নে নহয়, কাৰণ ভাল পাওঁ বুলি সবেই ক'ব পাৰে কিন্তু সকলোৱে ভালে ৰাখিব নোৱাৰে। প্ৰিয় মানুহটোৰ লগত অভিমান কৰি কথা নোকোৱা, মনে মনে থাকা এক ধৰণৰ ভাল পোৱা, যিটো বুজি পোৱাৰ ক্ষমতা সকলোৰে নাথাকে। যদি কাৰোবাৰ হাত ধৰিব লগা হয় তেনেহ'লে গোটেই জীৱনৰ কাৰণে ধৰিবা। সময়ৰ প্ৰয়োজনত কাৰোবাক হাত ধৰি মাজপথত অকলশৰীয়া গুচি নাযাবা, কাৰণ সেইটো সহ্য কৰা বহুত কঠিন। জীৱনত বহুত ভুল কৰিছোঁ, কিন্তু আটাইতকৈ ডাঙৰ ভুল কৰিছোঁ কিছুমান মানুহক অন্ধৰ নিচিনা বিশ্বাস কৰি। যাক পাই জীৱনৰ সকলো কষ্ট পাহৰি গৈছিলোঁ, এতিয়া সিয়ে মোৰ কষ্টৰ কাৰণ হৈ পৰিছে। এটা ল'ৰাই যেতিয়া এজনী ছোৱালীক মন প্ৰাণ দি ভাল পায় তেতিয়া সেই ছোৱালীজনী সেই ল'ৰাটোৰ ভাল পোৱা নুবুজিব। মানুহৰ জীৱনৰ প্ৰথম ভাল পোৱা সঁচা হয় আৰু সেইটো সদায় ভুল মানুহৰ লগতে হয়। এটা মানুহে তাৰ প্ৰথম ভাল পোৱা কেতিয়াও পাহৰিব নোৱাৰে, যিমানেই চেষ্টা কৰক, যিমানেই তাৰ জীৱনত দ্বিতীয়জন আহক, তৃতীয়জন আহক, প্ৰথম ভাল পোৱা কেতিয়াও পাহৰিব নোৱাৰে।